Hello friends, good morning. মই আছোঁ দীঘলী পুখুৰী পাৰৰ বৰ অসমৰ উদ্যোগত ভোগালী মেলাত। তো বলক ভিতৰলৈ যাওঁ, কি মেলাত কি খাদ্য সম্ভাৰ আনিছে ভোগালীৰ কাৰণে আমি অলপমান চাওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত বেছিভাগ ৰামদিয়াৰ ক্ৰীমে আছে, ৰামদিয়াৰ দৈ, এইবিলাক কি ৰামদিয়াৰ নেকি? দৈ কেনেকৈ লিটাৰ? 150। ক্ৰীম চাওক ক্ৰীমটো অলপ কম চম হ'ব। ৰামদিয়াৰ ইয়াত বেছিভাগ ৰামদিয়াৰে আছে। এই কলাটো কি কি চিৰা? আচ্ছা আচ্ছা। এইটো কিমান আছে ইয়াত? এইটো কিমান আছে চিৰা? মানে 120 টকা কেজি। মুড়ি লাড়ু, 120। তেল পিঠা নেকি? তেল পিঠা চাগে। এইটো মা কৰাই, এই যে এটা গান আছে, মা কৰাই খাওঁ বাটে বাটে যাওঁ, আমাৰ লগত যোন আহে তাকো একডাল দিওঁ। এইটো মা কৰাই। এইটো কি হয় দাদা? অঁ দাদা, এইটো কি হয়? হা, মখা সান্দহ। আচ্ছা আচ্ছা, সান্দহ হয় এইটো, মখা সান্দহ। মখা মখা হৈ আছে সেইকাৰণে মখা সান্দহ। এইটো জহা চাউল, এইটো কোনকণী জহা বুলিও কোৱা হয়। এইটো কি চাউল? এইটো কোমল চাউল। চিৰা, এইটো আখৈ, গাহৰি পুৰি আছে। কিমান ষ্টিক কিমান? হা, মিছা মাছ, কেঁকোৰা, কেঁকোৰা হয়। কেঁকোৰা, এইটো পলু, এইটো পলু নে? মিছা মাছৰ ষ্টিক কিমান? দুটা আছে ন ষ্টিকত? 100। আৰু এইটো কেঁকোৰা 100? পাৰ ষ্টিক 100 টকা। ভোগালী মেলাত সবচে ইণ্টাৰেষ্টিং মানে ষ্টল এইখনেই। গাহৰি পোৰা আছে, কেঁকুৰা পোৰা, মিছা মাছ পোৰা আৰু
এয়া পলু জুই চলি আছে নাইচ নম্বৰ আহিছে নে নাই হানাই খুৰা পিঠা দিম তাৰে গাড়ী খাই হ'লে মাৰি জানো কি বনাইছে আপোনালোকে এইটো নাৰিকলৰ হেৰি পিঠা বনাওঁ কেইটা আছে ইয়াতে তিনিটা অঁ মই তিনিটা বুলি অনুমান কৰি দিব হ'ব 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 আপুনি ভাজি ল'ব ন ভাজি লৈ পেলাই আপোনাৰ পিঠাৰ কাৰণেও হেৰি কৰিব পাৰোঁ আৰু ভাজা কৰিব পাৰি এনেই ভাজিয়ে আনো আমাৰ ইয়াতে ভাজিয়ে দিওঁ আৰু ভাজা নহ'ল দেৰি হৈছে এইটো জহা চাউল ন বৰা চাউল বৰা চাউল জহা চাউলৰ পিঠা নহয় নেকি হেৰি লাগে আপোনাৰ জহা চাউলৰ পিঠাটো জেনেৰেল পিঠা আপোনাৰ নহয় আচ্ছা জহা হ'লেও আপোনাৰ হেৰিটো লাগিব কিবা বৰা জহা নেকি কয় যে মই গম নাপাওঁ আচ্ছা আচ্ছা মানে অলপ আঠা থাকিব লাগে ন আঠা লাগিব। আঠা থাকিব লাগে আচ্ছা আচ্ছা চাউল লাগিব আঠা নহ'লে নহ'বই আচ্ছা আটাইতকৈ উত্তম হ'ল ৰাতি বনাব পাৰিলে ফিলত থ'ব লাগিব এতিয়া বনাব ৰাতি বনালে ফিলত ৰাখিব লাগিব ফিলত ৰাখিলে বনাব পাৰিব এতিয়া বনাই দিব বনাইছোঁ দুদিন বনাই 1 কেজি 1 কেজি আমি আছোঁ কালি বনাব পাৰি ফিলত থৈ নাই বনাই বহুদিনো ৰাখিব পাৰি 1 কেজি আজি বনাব 1 কেজি কালি বনাব আচ্ছা এতিয়া পঠাই ফিলত ৰাখিব ফিলত থৈ হয় হয় আপোনাৰ যিমানে মিক্সিত নামৰ একটা পিঠা মিঠে আমি চাইছোঁতো বনাই থাকে মিক্সিত পিঠা নুঠে আচ্ছা নহয় ইয়াত শিলে শিলে খুন্দা খাইছেতো সেইকাৰণে মিক্সিত সেইটো নহয় নহয় সুন্দৰ ঢেঁকীত পিঠাগুড়ি খুন্দি আছে মানুহে কিনি আছে এটা সুন্দৰ বিহুৰ পৰিৱেশ আমি উপভোগ কৰি আছোঁ আমি উপভোগ কৰি আছো কেজি কিমান কম চম নাই কম চম নাই হোলচেল নাই চব ৰিটেইল
আমাৰ ইয়াত আপোনাৰ দুটা বস্তু তৈয়াৰ কৰে অঁ এটা হ'ল আপোনাৰ ৰ মেটেৰিয়েল অঁ আনটো হৈছে লেবাৰ চাৰ্জ লেবাৰ চাৰ্জ দুইটা মিলি আৰু ইয়াত নো মেচিনাৰী না অনলি লেবাৰ গতিকে দুইটা প্লাছ হৈ হয় যায় হয় ইয়াত কাৰেণ্ট নাই কেৱল মানুহৰ ভৰি আৰু শ্ৰম মেচিন নাই কাৰেণ্ট নাই ল'ৰাটো কিবা এটা এক্সাম আছিল বাইকখন লৈ গ'ল যোৱাৰ পিছতে হ'ল কি তাত পাংচাৰ হৈ গ'ল আচ্ছা কিন্তু যাব নোৱাৰিলে মোক কৈছে মোক কোৱা নহ'বই এইখিনি যাই পেলাই তাৰ গাড়ী লৈ যাব দিছে প্ৰব্লেমে প্ৰব্লেম হৈ যায় কেনেকৈ আছে ডাঙৰটো বাবু বাবু এইটো চুঙা দৈ কিমান দাম এইটো সোণালৈ দাম আছে ডাঙৰ হ'লে 300 400 লিটাৰ আছে নে 2 লিটাৰ এই চুঙাবিলাকত কিমান আছে দৈ দেখাওকচোন কিমান এইটো আমি চুঙাটো বেছি ভাল দুলিটা থাকিব লাগে লম্বা আছে ইয়াৰ 1 কিলো 800 মান হ'ব তাৰমানে আন্তৰ্জাত দিয়ে এইটো 280 টকা এই বাঁহডাল কি বাঁহ এইডাল এইটো বাৰা ভুলুকা বাৰ এইটো কালাৰটো বেলেগ মানে জন্মগত কালাৰ জন্মগত কালাৰ আচ্ছা ফোপোলা হয় ভিতৰত সৰুবিলাক এইবিলাক কম দাম ইমান হ'ল কিমান লাগে 280 টকা বহুত বেছি কৈছে অলপ কমাই 2 লিটাৰে গাখীৰ নে 280 টকা হ'লে কিন্তু যদি অলপ কষ্টলি পৰে এইটো আৰে ক্ৰীমটোতো একে পাম আৰু এইটো কি পিঠা হয় কলা চাউলৰ আচ্ছা আচ্ছা ক্ৰীমটো একে আৰু দৈটো চাওঁ ভিতৰত নাই এইখনতে আছে আর কে দিন 10টা ভোগালী বিহুৰ বতৰত আপোনালোকলৈ এটা সৰু ভিডিঅ' বনাব কেনে লাগিছে জনাব ভাল লাগিলে কমেণ্ট লাইক ছাবস্ক্ৰাইব কৰিব দিয়ে আছে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ